নমস্কাৰ, মই ৰুবুলে অন্য এটা ভিডিঅ'লৈ আপোনাক পুনৰ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপুনি কুশলে আছে। আমি জাতিলাও হওক বা ৰঙালাও গছ হওক, আমি যদি কাটিং নকৰোঁ তেনেহ'লে গছবিলাক খুব বগায়, কিন্তু নেলাগে। দুই এটা ৰঙালাও হওক বা জাতিলাও লাগিব। সেইকাৰণে কি কৰিব লাগে, গছবিলাক প্ৰথমৰ পৰাই ইয়াক সুন্দৰকৈ প্ৰতিপালন কৰিব লাগে। যেনে এইজোপা গছ চাওক, এইজোপা ধুনীয়াকৈ হাড় জাবৰ দিয়া আছে যদিও এইজোপা যেনিয়ে তেনিয়ে প্ৰথমৰ পৰা বগাইছে। গুৰিটোত চাওক, ইয়াত বহুত ব্ৰাঞ্চ আছে, এইফালে আছে, এইফালে আছে, এইফালে আছে। যেনিয়ে ডাল মেলিছে গোটেইখিনি এনেকৈ থোৱাৰ ফলত এই গছজোপা ৰঙালাও বহুত বগালে যদিও ৰঙালাও মাত্ৰ দুটা লাগিছে। আৰু একেই এই গছজোপাও যদি মই প্ৰথমতে এনেকৈ গুৰি ডালকেইটা ৰাখোঁ, তেতিয়াহ'লে এই গছজোপাও সেই গছজোপা নিচিনাকৈ বগাই পিছত গছজোপা চেহেৰাটো ভাল নোহোৱা হ'ব আৰু পিছত মৰি যাব। 2-4টা লাগিব। তাৰ কাৰণে কি কৰিব লাগিব, গছবিলাকৰ হাড় জাবৰ দিয়াৰ উপৰিও এটা সুন্দৰকৈ কাটিং কৰিব লাগিব। গছবিলাক এনেকৈ চাওক ভালকৈ বগাইছে, কিন্তু আমি সেই কাটিংটো কৰিলেহে গছজোপা আমাৰ ৰঙালাও হওক বা জাতিলাও বেছিকৈ লাগিব। তেনেহ'লে আজি মই প্ৰথম কাটিংটো কেনেকৈ কৰিম আপোনালোকক দেখুৱাম। ভিডিঅ'টো ভালকৈ চাব বুলি আশা ৰাখিলোঁ। আমি ৰঙালাও গছ বা জাতিলাও গছ প্ৰথমতে এনেকৈ বাঢ়ি যাওঁতে ইয়াৰ গুৰিত যিবিলাক এনেকৈ এইপিনে এজোপা মূল গা গছ আৰু এইপিনে গুৰিতে এটা ডাল ধৰিছে, এইটো আমি গুৰিতে এনেকৈ ছিঙি পেলাব লাগে, উঘালি পেলাব লাগে। এইফালেও এইটো চকিলা পাতলৈকে আমি কোনো ইয়াত নতুনকৈ ব্ৰাঞ্চ বা কুঁহি ওলাবলৈ দিব নালাগে। তেতিয়া গছজোপা ভালকৈ বাঢ়িব আৰু ৰঙালাও প্ৰথমৰ পৰা লাগিবলৈ আৰম্ভ কৰিব। মোৰ এই গছজোপা বগাবলৈ আৰম্ভ কৰিছে এতিয়া 1 খিলা, 2 খিলা, 3 খিলা, 4, 5, 6, 7, 8, 9, 10, 11, 12 খিলা হৈছে। গছজোপা অলপ জোখত দীঘল হ'ব লাগে, 13 খিলা হওক বা 12 খিলা হওক। তাৰপিছত এনেকৈ আগটো ইয়াত ছিঙি দিব লাগে। তেতিয়া কি হ'ব, প্ৰথম এইটো এনেকৈ যদি 3-4টা আগ ৰাখে, এই আগকেইটা যেতিয়া আকৌ এনেকৈ দীঘল হ'ব, তাত আকৌ আমি প্ৰথমতে এনেকৈ যেনেকৈ কাটিং কৰিছোঁ তেনেকৈ আকৌ কৰি দিম। তেনে কৰিলে কি হ'ব, গছজোপাও ভালকৈ লহপহকৈ বাঢ়িব আৰু গছজোপা যিমানলৈ বাঢ়িব সিমানলৈকে ৰঙালাও লাগি গৈ থাকিব। আৰু শেষত এই গছজোপা লেখীয়া নহয়, এই গছজোপা দেখিলেনে, চাওকচোন। এইবিলাক ডাল এনেই থাকিলে, গছবিলাক বাঢ়ি গৈ থাকিলে ইয়াৰ ডাল গুৰিত এনেকৈ এইকেইটা হ'ল। প্ৰথমতে বৰ ধুনীয়া লাগে নহয়, এইকেইটা ইমান ধুনীয়াকৈ বগায়, কিন্তু এইকেইটা চাওক একো কাম নাই, এনেকৈ বুঢ়া হৈ যাব। এইকেইটা চাওক, ইয়াৰ গুৰিত যিমান ডাল আছিলে চাওক, লাষ্টত কেনেকৈ এনেকৈ মৰি গ'ল। সেইকাৰণে ইমান দিন ৰস খালে এই গছজোপাও, কিন্তু একো কাম নহ'ল। আপুনি যদি ঘৰত দুজোপা ৰঙালাও ৰুই পিনি ঘৰত খাম বুলি ভাবিছে, তেতিয়া এনেকৈ ধুনীয়াকৈ প্ৰথমৰ পৰা আপডাল কৰক। নিশ্চয় সেই দুজোপা গছতে বহুত ৰঙালাও লাগিব। ইয়াকে কৈ আজি ভিডিঅ'টো ইমানতে সামৰিলোঁ। ধন্যবাদ।